भूटानर 500 टकिया तो बंधुসকল बर्तमान आसो आमी भूटानर गेलेपु टाउनर मार्केटत आसो मार्केट याते अलप बजार सजार चाই লও পাৰিলে কৰিব পাৰো তো চাই লও কি হয় আগত জেনেৰেল বাৰছক ভূটানৰ দোকানত মানে আমাৰ ভাত খাবৰ কাৰণে পানী নাই পানী কিনিবৰ কাৰণে আহিছো ইয়াতে चलो क्या है बता ये क्या है ये खाओ ये भूटान का है झींगे मासा भूटान रेन विस्की भूटान बिस्की का प्राइस कितना है भूटान बिस्की उसका ये विस्की we must always stand in 480 बोला हां या दই भूटानर दই ভালে দিও দেখালে ভাল মানে এনেকুৱা একো টেষ্ট না বানাই মিঠা জ্বলা এনেকুৱা নাই আৰু দই নিচিনাই লাগিছে ল'ব পাৰে ভালে আছে আমি ভুটানৰ আমাৰ কারেন্সি এক্সচেঞ্জ কৰি ললো এখন আপোনাৰ ভুটানৰ 10 টকা নোট या भूटानर नट ভুটানৰ নোট 10 টকা এখন আপোনাৰ 100 টাকা ओ ये ये 100 ये 100 टका ये 100 रुपीस दिखाइए तो दिखाइए दिखा दीजिए एक बार ये कितने का है 100 ये 50 है ये 500 का भाई 500 500 को पहले दिखाओ ये बड़ा वाला नोट है ना ये 500 का है हल्के देखो हल्के प्लस আৰু এইটো হল ভূটানৰ 500 টকিয়া रेड का नोट है এইটো 100 টকিয়া এইটো 50 টকিয়া আৰু 10 টকিয়া ইয়াতে আছে 10 টকিয়া তো কত এইটো 1 टका नोट यहाँ पे 1 रुपीस में क्या मिलता है मिलता है अभी 10 रुपया दिखा दीजिए तो एक नहीं मिलता 10 रुपये यहाँ पे 10 रुपया এইটো হল 10 টকা वाला किंग है আৰু এইটো মই ৰাখি থৈ দিব লাগিব ভূটানৰ পইচা ভূটানৰ या भूटानर किंग 2 लड़का हो गया वो 2 लड़का भूटान का दो किंग का 2 लड़का हो गया किंग का नहीं किंग ये वो तो शादीशुदा है ना वो नहीं आया वो शादीशुदा है उसका 2 बच्चा है और क्वीन कहाँ से है इसका बाप का उसका राजा को पहले का राजा का वाइफ पहला मतलब 2 वाइफ है क्या 4 वाइफ है 4 वाइफ है तो यहाँ का ही है भूटान का ही है आप पास से देखा है कि नहीं? देखा है हम बोला हम ऑफिस में गया हाँ तो कभी हम थैंक यू लोग भी देखने के लिए आएगा थैंक यू अच्छा लगा কোনটা কি কৰি আছে এই ৰবাব টেঙা চুলাই আছো ৰবাব টেঙা খাম নেকি ৰবাব টেঙা খাম এতিয়া কটাই নাই ন তো কটাৰী আনা নাই আমি ৰবাব টেঙা এনেকৈ আৰু ঠিক আছে আমি ইণ্ডিয়াৰ পৰা আহি ফৰেন বেলেগ কাণ্ট্ৰিত ভাত খাই আছোঁ অলপ টেঙা নহয় আমি ভাত লৈ আহিছোঁ বনাই কিনে মাংসৰ আঞ্জা ব্ৰইলাৰ মজা আমি দৈ ইয়াতে লোকেল দৈ কিনিছোঁ ভূটানৰ পৰা ভাতটো খাই উঠি আমি অসমৰ পৰা আহিছোঁ গতিকে আমি পুলিচৰ গাড়ী ব্ৰেকফাষ্টতো ভাত খাওঁ এতিয়া দুপৰীয়া হৈছে এতিয়া আমি ভাতে খাই আছোঁ আৰু যেতিয়া ঘৰত যাই পাম ন আমি যাই কিনে ডিনাৰো ভাতে কৰিম আমি জন্ম পাওঁতেও ভাত খাইছোঁ আৰু যেতিয়ালৈকে নমৰিম তেতিয়ালৈকে আমি ভাতে খাই থাকিম আৰু বৰ্তমান আমি ভূটানৰ মাটিত এসাঁজ খাবলৈ লৈছোঁ चिली है ये कितना है प्राइस 100 ये क्या है बीन्स बीन्स मैं डागोर देखो ना यार हमारा देखो कॉर्नफ्लोर कितना प्राइस 140 लोकल किलो लोकल किलो 140 और इसका 60 रुपीज़ किलो एप्पल कितना है ये क्या है क्या बोलते हैं हम लोग और छोटे बोलते हैं छोटो बोलता है सब्जी कैसे खाते हैं मतलब फ्राई करके भी नहीं होगा फ्राई करके लोकल है क्या तो এটাত 100 টকা ল'লে তো ভূটানৰ এই সৰু চব্জি বজাৰখনত আমি চালোঁ আৰু ইয়াৰে বস্তু কমলা ল'লোঁ আমি তো ইয়াতে অলপ সব বেলেগ বেলেগ লোকেল ফুড হয় আৰু নেহৰুবিলাকো খুব ডাঙৰ ডাঙৰ ইয়াৰে আন্দা কিसका है खट्टी का है ना मुर्गी का है
অঁ লোকেল মুৰ্গী কালাৰ ৰেড হয় না কালাৰ আৰু ইয়াতে মানে দোকানবিলাক চব এনেকুৱাই দোকান ঘৰ চব এনেকুৱাই ইয়াতে কোনটো ঘৰ কোনটো দোকান পাই ধৰিব নোৱাৰি তো আমি বৰ্তমান মল এটাত গৈ আছোঁ শ্বপিং মল এটাত एक्सक्यूज मी पेमेंट इंडियन रुपीस में करने से कम होगा ना सेम प्राइस है जितना है यहाँ पे सेम है ৰদা কি ভাল লাগিছে সেইটো ফুটিয়া কুকুৰ শ্বপিং মলত কুকুৰ লৈ আহিছে কি ল'ব জেকেট চাইছোঁ জেকেট ভূটানৰ জেকেট প্ৰাইচবিলাক অলপ কম ন প্ৰাইচবিলাক অসমতকৈ কম কিন্তু দেই কম পাইছোঁ আমি ভাবিছিলোঁ ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰিলে তাতকৈ আৰু কম হ'ব কিন্তু নাই ইণ্ডিয়ান ৰুপিছৰে প্ৰাইচটো দিব লাগে মানে চেম ইণ্ডিয়াৰ কাৰেঞ্চি দিলে হ'ব ভূটান কাৰেঞ্চি দিলে হ'ব ইণ্ডিয়ান লিখা থকাটো দিব লাগে কাপোৰৰ বিশেষকৈ ঊলৰ কাপোৰ বহুত কালেকশ্যন আছে দেই বহুত কালেকশ্যন ভাল ভাল কৈ দিয়াচোন পিছত দি দিবা তো হৈ গ'ল আমাৰ বজাৰ কৰা আজি মানে শ্বপিং মলত বজাৰ কৰিলোঁ শ্বপিং মলৰ পৰা আহিলোঁ আমি আৰু ইয়াতে পূৰা গেলামাল আছে হোটেল চব আছে ইয়াতে ক্লক টাৱাৰ চব ড্ৰাগনে আঁকি থৈছে পূৰা ড্ৰেগন আছে ইয়াতে আৰু ড্ৰেগনৰ এই ছবিটো চাওক ভূটানত এইটোৱে মেইন তো ভূটানত আহিছোঁ এইটো নুঘূৰালেতো নহ'ব তো এইটো অলপ ঘূৰাই দিছোঁ ভিতৰত যাম ঘূৰাবৰ কাৰণে তো ইয়াতে ঘূৰি আছোঁ মেইন বজাৰখনতে আছোঁ ইয়াত আহিলে চবে এই বুদ্ধিষ্টৰ এইকেইটা ঘূৰাই আৰু চবে নাজানো কি ভালদৰে মই তো সোমালোঁ এবাৰ সোমাই কেনে ঘূৰালোঁ বাহিৰতো ঘূৰালোঁ আৰু ভিতৰতো ঘূৰালোঁ এতিয়া গৈ আছোঁ চব্জি মাৰ্কেট ইয়াক মিল্ক দি বনোৱা এইটো ইয়াক মিল্ক হয়, এইটো খালে দাঁত ভাঙো ভাঙো হয়। সেইকাৰণে চেণ্ট ওলাই আছে নেকি এইটো কি দি খায় হা পূৰা জলকীয়া পিঁয়াজ চব আছে শুকান মাছ ফুট সব ডিজিটেল আমাৰ কিন্তু বজাৰত আপোনাৰ এনেকুৱা ডিজিটেল নাই ইয়াতে চবতে আপোনাৰ QR কোড স্কেন কৰি আছে মানে আপুনি যি পে' কৰে কেছ দিব পাৰে নহ'লে ইয়াতে অনলাইন পে' কৰিব পাৰে ষ্টেচনাৰী দোকান এইবিলাক অসম পালোঁ ভূটানৰ পৰা আহি আৰু এয়া পৰা ডকুমেণ্টছ লৈ ল'লোঁ তো বন্ধুসকল এয়া হ'ল ইণ্ডিয়া গেট তো ইণ্ডিয়া গেটত আপোনাৰ টেনশ্যন নাই আৰু সোমালেই হ'ল আপোনালোকে ইণ্ডিয়া গেটত একো প্ৰব্লেম নাই কিন্তু আপোনাৰ খালি ইয়াৰ পৰা গৈ পেলাই যদি আপুনি ভূটানত প্ৰৱেশ কৰে তেতিয়া আপোনাক দিব লাগিব ডকুমেণ্টছ তাৰে পিছতহে আপোনাৰ যাব পাৰিব তো এতিয়া ঘৰলৈ গৈ আছোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব তো আজিলৈকে বাই বাই